হেল্ল' বন্ধুসকল, আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, প্ৰায় একমাহ মানেই হ'ল চাগে। বহুত ব্যস্ততাৰ মাজত আছিলোঁ যিহেতু ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া ভাবিছোঁ আৰু কণ্টিনিউ কৰিম ভিডিঅ'। য'তে ফুৰিব যাওঁ, যি কৰোঁ আপোনালোকৰ লগত সকলো শ্বেয়াৰ কৰি থাকিম বুলি আশা কৰিলোঁ, পাৰিম বুলি আশা কৰিলোঁ। তো আজি যাই আছোঁ মই, যিহেতু সকলোৱে জানে ৰাস চলি আছে। তো সেইবাবে ভাবিছোঁ ৰাস চাই আহোঁ। আজি দেউতাৰ লগত যাম, মানুহজনৰ লগত নাযাওঁ। দেউতা আহি আছে, দেউতাৰ লগত যাম, মানে মোৰ দেউতা আহি আছে, দেউতাৰ লগত যাম। তো বলকচোন মোৰ লগত ৰাস চাওক। নলবাৰীৰ ৰাস, হাউলীৰ ৰাস বহুততো চাইছেই। আজি গুৱাহাটীৰ ৰাস, মানে লখৰাৰ ৰাসত যাই আছোঁ। তো বলক মোৰ লগত লখৰা ৰাসত, একেবাৰে ৰাসত নহ'লে ৰাস্তাত লগ পাম। যোৱাবাৰতো বহুত ভিৰ জাম বহুত পাইছিলোঁ, সেইবাবে ভাবিছিলোঁ এইবাৰ নাযাওঁ বুলি। তাৰপিছত আজি শেষৰ ৰাস, মানে আজি 6 তাৰিখ। ভিডিঅ'টো কোনদিনা দিওঁ গম নাপাওঁ। তো 6 তাৰিখ যিহেতু আজি শেষৰ ৰাস, তো ভাবিছোঁ দেউতাই কৈছে বোলে মই লৈ যাম বুলি। তো ময়ো আৰু ফুৰিব পালেতো ভালেই পাওঁ। তো বলক একেবাৰে ৰাসত লগ পাই আছোঁ। তো এয়া আমি আহি লখৰা ৰাস পাই গ'লোঁ। বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। তো এতিয়া বলক আমাৰ লগত ভিতৰলৈ। ভিতৰ সোমায়েই কাষতে মঞ্চতে নামতীসকলে নাম ধৰি আছিল। মানুহ অত্যন্ত বেছি আছিল। তো আজিকালি মোৰ এনেকুৱা হৈছে, বেছি মানুহৰ মাজত থাকিব নোৱাৰা হৈছোঁ মই। তো এয়া আমি তিনিওজন, দেউতা, কাকু আৰু মই। কাকুই তামাম এনজয় কৰিছে। তো বলক আগলৈ মূৰ্তিবোৰ চাওঁ। তাত গৈ পাই কাকুৱে মূৰ্তিবোৰ দেখি কিনে বৰ ভাল পাইছে। সি অলপ জানা হৈছে। সকলোতকৈ ভাল লগা মূৰ্তি মোৰ এইটো আছিলে। তো ইফালে নতুনকৈ ওপৰতো মূৰ্তি বনাইছে। দেউতাহঁতে নাহিলে, মই চাবলৈ আহিলোঁ বোলে কি আছেনো চাই লওক। তো ইয়াতেই জম্বুবন আৰু ৰাম লক্ষ্মণৰ মূৰ্তি বনোৱা আছে। তো প্ৰায় গুৱাহাটীত থকা মানুহে লখৰাৰ ৰাস চাইছেই। মই বাৰু শেষৰ দিনাহে যাবলৈ চান্স পালোঁ। তো এইবাৰ আমি আহি পালোঁ মণিহাৰীৰ ফালে। মণিহাৰী খেলনা বস্তু, বেছি ভিডিঅ' নকৰিলোঁ কাৰণ মণিহাৰী দেখিলেই ভৰি দুখন সিফালেই পিছলে। তো এইবাৰ আমি আহি পালোঁ মেলা, মানে উঠা সেইবোৰ ক'তো উঠা নাই, কিন্তু কাকু ককাকে দেখালে। সি চাই কিনে বৰ ভাল পাইছে লাইট চাইটবোৰ দেখি কিনে, যিহেতু এইবাৰ সি জানা হৈছে। কুকু ই মুখ মেলি চাই, বাবাই দি দিয়া, বাবাই দি দিয়া। তো শেষক কাকুক গাড়ী চাৰি কিনি দি এটা কটন কেণ্ডি কিনি দিলোঁ। সেইটো সি ককাকে গাড়ী আনিব যাওঁতে খাই শেষ কৰিলে। আধা মই খাইছোঁ কাৰণ গোটেইটো খাব দিব নোৱাৰি। তো আমি উভতাৰ বাটত। তো আজিলৈ আহিছোঁ, বাই বাই।